ভিডিঅ'টোত মই আপোনালোকৰ লগত কথা পাতিম Samsungৰ লেটেষ্ট ফোল্ডেবল স্মাৰ্টফোনৰ বিষয়ে আৰু আমি এতিয়াই আৰম্ভ কৰি আছো। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আসামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। Samsungয়ে হয়তো তেওঁলোকৰ লেটেষ্ট ফোল্ডেবল OLED ডিসপ্লে স্মাৰ্টফোনটো এইটো বছৰৰ ভিতৰতে লঞ্চ কৰিব পাৰে আৰু হয়তো তেওঁলোকে এই স্মাৰ্টফোনটোৰ নাম ৰাখিব পাৰে Galaxy X। এই স্মাৰ্টফোনটোৰ জৰিয়তে Samsungয়ে এটা নতুন ডিসপ্লে টেকনলজি আৰু ফৰ্ম ফেক্টৰ স্মাৰ্টফোন মাৰ্কেটলৈকে লৈ আহিব। কিন্তু Samsungয়ে এই ফোল্ডেবল স্মাৰ্টফোনটোৰ নাম কি ৰাখিব সেই বিষয়ে কিন্তু একো এনাউন্স কৰা নাই এতিয়ালৈকে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্মাৰ্টফোন মেনুফেকচাৰিং কোম্পানী Samsungয়ে বহুত দিনৰ পৰাই এটা ফোল্ডেবল স্মাৰ্টফোন টিজ কৰি আছিল আৰু হয়তো এইটো বছৰৰ শেষৰ ফালে তেওঁলোকে তাক লঞ্চ কৰিব পাৰে। ৰিসেন্টলি Samsungয়ে কৈছিল যে Samsungয়ে নিজৰ স্মাৰ্টফোনবোৰ কাটিং এজ টেকনলজি সহায়ত সদায় চেষ্টা কৰি আছে যাতে আন স্মাৰ্টফোন কোম্পানীৰ স্মাৰ্টফোনবিলাকতকৈ সদায় বেলেগকৈ ৰাখিব পাৰে। দ্য কোৰিয়ান হেৰাল্ডৰ এটা ৰিসেন্ট ৰিপৰ্ট অনুসৰি Samsungৰ ফোল্ডেবল স্মাৰ্টফোনটো অলমোষ্ট ৰেডি হৈ গৈছে আৰু সেই একেটা ৰিপৰ্ট অনুসৰি তেওঁলোকে Galaxy X এই স্মাৰ্টফোনটো যেটো ৰিসেন্টলি কনক্লুড হৈ গল CES 2018 তাত এটা সৰু চাই প্ৰাইভেট গ্যাদাৰিংত শ্ব কৰিছিল। তেওঁলোকে তাত দুটা ডিজাইনে মানে ইনৱাৰ্ড ফোল্ডিং আৰু আউটৱাৰ্ড ফোল্ডিং দুটা ডিজাইনে শ্ব কৰিছিল, কিন্তু হয়তো আউটৱাৰ্ড ফোল্ডিং ডিজাইনটোহে প্ৰথম এডপ্ট কৰাৰ চান্সটো বেছি আছে। সেই একেটা ৰিপৰ্ট অনুসৰি এই যেটো ফোল্ডেবল স্মাৰ্টফোন হ'ব তাত 7.3 ইঞ্চিৰ ফোল্ডেবল OLED ডিসপ্লে থাকিব যাক আপুনি আনফোল্ড কৰিলে এটা ফুল ফ্লেজ ট্যাবলেট হৈ যাব। CES 2018 মানে কনজিউমাৰ ইলেক্ট্ৰনিক্স শ্ব 2018ত Samsungৰ মোবাইল হ্যান্ডসেট বিজনেস চিফ ডিজে কোহে এনাউন্স কৰিছিল যে তেওঁলোকৰ যেটো বেন্ডেবল স্মাৰ্টফোন হ'ব সেইটো 2019ত তেওঁলোকে লঞ্চ কৰিব। এই একেজন ব্যক্তিয়ে যোৱা বছৰ এনাউন্স কৰিছিল যে 2018ৰ শেষৰ ফালে তেওঁলোকৰ বেন্ডেবল স্মাৰ্টফোনটো মাৰ্কেটত আহিব। শুনিবলৈ অহা মতে Samsungয়ে তেওঁলোকৰ এই লেটেষ্ট বেন্ডেবল স্মাৰ্টফোনটো এইটো বছৰৰ নৱেম্বৰ মাহৰ পৰা মেনুফেকচাৰিং ষ্টাৰ্ট কৰিব। Samsungয়ে 2017ৰ ফৰ্থ কোৱাৰ্টাৰত $61.5 বিলিয়ন ৰেভিনিউ ইনকাম কৰিছিল, য'ত তেওঁলোকৰ অপাৰেচন প্ৰফিট আছিল $14.13 বিলিয়ন। তাৰ মানে Samsungয়ে 64% ইয়াৰ অন ইয়াৰ ইনক্ৰিজ কৰিছে। Samsungয়ে তেওঁলোকৰ ফ্ল্যাগশিপ স্মাৰ্টফোন Galaxy S9 আৰু Galaxy S9 Plus অতি শীঘ্ৰে হ'ব লগা MWCত লঞ্চ কৰিব, যেটো স্পেইনৰ বাৰ্চিলোনাত হ'ব 25 ফেব্ৰুৱাৰীত। গতিকে আশা কৰিছো বন্ধু বান্ধৱীসকল আপোনালোকে এই লেটেষ্ট ফোল্ডেবল স্মাৰ্টফোনটোৰ বিষয়ে খবৰখিনি পাই ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ মই ভিডিঅ'টো লাইক আৰু শেয়াৰ নিশ্চয় কৰিব আৰু আসামিজ টেক গুৰু নামৰ এই চেনেলটোত মই এনেকুৱা ধৰণৰ বিভিন্ন টেকনিক্যাল নিউজ প্লাস গেজেট ৰিভিউ প্লাস টেকনিক্যাল ভিডিঅ'জ দি থাকো, গতিকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।